ডিম্পি, বহুত দিনৰ মূৰত ক'ৰ পৰা আহিছ তই? ইমান দিনৰ মূৰত তোক দেখিছোঁ। হা? হাই ডিম্পি, মই এনেই অলপমান ওলাই আহিছোঁ। তই কি ক'ৰবালৈ যাওঁ নেকি? নহয় মই বহুত দিন এনেই ঘৰৰ ভিতৰতে সোমাই আছোঁ তো। আজি অলপমান ওলাই যাওঁ বুলি আহিছোঁ আৰু তেতিয়া তোক লগ পাইছোঁ। কি কৰিম আৰু ঘৰৰ ভিতৰত থাকি একদম বৰ হৈ গৈছোঁ। আহিবি না আমাৰ সেইফালে, তোৰ অহাও নাই, বহুত দিন হৈ গ'ল। আহিবিচোন, দুজনীয়ে বজাৰলৈ যাম, অলপমান বজাৰ এতিয়া পূজা পালেহি না, পূজা কৰি আহিমগৈ দেই। ডিম্পি আহিবি না ওলাই অকণমান। ল'ৰাজনী কেনেকুৱা ধুনীয়া হৈ গৈছে, বগা হৈ গ'ল, আগতকৈ বগা হৈ গ'ল, কিন্তু দেখি ইমান ধুনীয়া হৈছে। ইয়াৰ লগত মই বজাৰত যাম, চাই গোটেই লাভ হৈ অকল ইয়াকে ঘূৰি চাব। মোক কি লগত আমাৰ চাকৰণীজনী গোটেইহে লাগিব আৰু চাকৰণীজনীক কিনে বেগ ধৰিব অনাগতে লাগিব। ইয়াৰ লগত মই যাবলৈ নাই দেই। ইয়াৰ লগত মই গৈ পিনে মোৰ নিজৰ ইমেজটো বেয়া কৰোঁ আৰু। কি ভাবি আছ ন ডিম্পি? তই আকৌ বজাৰলৈ আহিবি নে নাহ? আমাৰ এইফালে আহিবি আকৌ, দুজনীয়ে ওলাই পিনে যাম দেই। বজাৰ কৰিমগৈ, পূজাৰ কাপোৰ কিনো আৰু এটা কুৰ্তি ল'ম। ইমানতো বজাৰ ডাঙৰ বজাৰটো নকৰোঁ ন। তই ওলাই আহিবি না এইফালে। নহয় ডিম্পি, কিনো ভাবি থাকিম আৰু ভাবিছোঁ পূজাৰ কথা কৈ দিলে যে ভয় লাগে একো কৰি। মোৰ যে পইচা চইচা নাই যে, কেনেকৈনো বজাৰ কৰিম। কোনোমতে আৰু এনেকৈ ঘূৰি ফুৰোঁহে। বজাৰ কাপোৰ ল'ব যাম বুলি ক'লে মায়ে তো পিঠিত দুবুকু তিনিবুকুমান দি দিব পইচা কথা ক'লে। ক'ৰপৰা ল'ম, পাপাকতো ক'বই নোৱাৰোঁ মই, একদম মোক দিবই আৰু। এনেই ঘূৰি ফুৰোঁ মই, আৰু মোক একদম এইবোৰ পূজা কাপোৰ বুলি ক'লে তো হ'ল আৰু। মই কিমান যে ভুকু খাম নহয় মাহঁতৰ পৰা। তো কি কৰোঁ ন, পূজা কাপোৰ মইতো ল'ব নোৱাৰিম। তোৰ লগতে এনেই গৈ দিব পাৰিম আৰু, কিন্তু যাবলৈ বা আকৌ পাৰোঁ বা নোৱাৰোঁ, সেইকাৰণে সঠিককৈ নকওঁ দেই ডিম্পি। তই সদায় পইচাৰ কাৰণে কেলৈ অকল সেনেকুৱা কৰি থাক ন? তোৰতো পইচাটো মায়ে নিদিয়াকৈ নাথাকে, পইচাটো দিয়ে ন তোক। মোৰ আগতেচোন সেইদিনাখন তোক পইচা দিছিলে, তোক পইচাটো তোকতো দিয়ে ন। তইনো কি কৰোঁ পইচাবোৰ? পইচা থৈ দিবি আকৌ, পইচা মাহেঁতি দিলে মইতো সেইবোৰ পইচাইতো থৈছোঁ ন। মাহেঁতি সেই পইচা দিয়ে যে, ক'ৰবালৈ যাওঁতে বা কিবা কৰোঁতে, ক'ৰবাত যাওঁতে ভাড়াটো হ'লেও দিয়ে ন। সেইবোৰ পইচাকেতো মই থৈ দিছোঁ। তই কি পইচাবোৰ খৰচা কৰি দিয় ন? কিনো এনেকুৱা হ'লে তোক খং উঠিব তোক। তই সেইবোৰ নকৰিবি আকৌ। তোৰ নাই যদি এতিয়া তই কেনেকৈ পূজা কাপোৰ কিনিবি বাৰু এতিয়া তই? আমাৰনো এনেও পূজাটোতো আমাৰ নহয়, আমি পূজা কাপোৰ কিনিম ক'লেতো ভুকুটো খাম ন। সেই তই যে কি যে কৰ। মূৰটোজনী কেনেকৈ কৈছে দেখিছোঁ? মোৰ যেনিবা পইচা একেবাৰে গছৰ ওপৰত লাগি থাকে। মাহঁতে যেনিবা মোক সদায় দিয়ে আৰু একদম এনেকুৱাকৈ পইচা কৰিবি। মোৰ মাতকৈ হাত চলাইছে এজনী। এতিয়া মই কি পইচা কি ক'ৰবালৈ যাম বুলি কি পইচাটো খৰচ কৰিবলৈ দিয়ে যেতিয়া খৰচে কৰিম ন। সাঁচি থওঁ মা কাপোৰ ল'ম বা কিবা ল'ম বুলি। তেতিয়াহ'লে মা পাপাহঁতক কি কাম আকৌ, মোৰ যদি সেই মাহটো দিব নোৱাৰে। কেনেকৈ কৈছে চা। ইয়ে যেনিবা নিজৰ পইচা আছে বুলি মুখক একদম বৰ বাহাদুৰি দেখায়। সেইকাৰণে দেখিব মন নাযায় মোৰ এজনীক। তেওঁ মুখৰ আগত লগ পাই থাকোঁ, ভাল নহ'লেও নহয়, ক'বৰো মন নাযায়, খঙে উঠি যায়। কি ভাবি আছ ন আকৌ ডিম্পি তই? পূজা কাপোৰ কথাহে ক'লোঁ কিবা, তই একেবাৰে বুবুৱাই আছগৈ যে সেইফালে চাইডে। আৰু হেৰিহঁতক লগ পাইছ নাই? অদিতি আৰু ৰিম্পি আৰু এজনী মোৰ নামটোৰ নিচিনা এজনী আছে নহয়, সেইজনী সি আছে নাই? তাক লগ পাইছ নাই? নহয় কিনো হেৰি কৰি থাকিম এই যে মুখৰ আগতে কি এজনী মৰণা কিনা নেকি উৰি পোৱা নিচিনা লাগিলে, গালতে কামোৰা আগতে লাগিছে জানো নাই। একদম মৰুৱা হয় না মাখিয়ে হয় না, চাকো কি ইমান আজিকালি ন এইবোৰ লেতেৰা পেতেৰা হৈ থাকে ন। এতিয়া উৰিছে মাখি মহ কি ক'ব নোৱাৰোঁ। সেইকাৰণেতো মোৰ আজিকালি গালবোৰ চাই কেনেকুৱা ৰঙা হৈ উঠিছে। যাতে ঘূৰি এনেকুৱা কৰি ফুৰোঁ যে মই মুখৰ আগতে অকণমান মহ মাখিবোৰত পৰেহি আৰু এনেকুৱা হৈছে। তাৰপিছত হেৰি ৰিম্পিকতো লগ নাই পোৱা যেনিবা, অদিতিক লগ পাইছিলোঁ সেইদিনা। অদিতিয়ে কিন্তু সেইদিনা যি ধুনীয়া এটা ওৱান পিচ ফ্ৰক নিচিনা এটা টাইপৰ এটা পিন্ধিছে, ৰঙা আৰু বগা জোতা এযোৰ পিন্ধিছে ডিজাইনিং। বাপৰে যেনেকুৱা ধুনীয়া, মৰাজনী কেনেকুৱা ধুনীয়া দেখিছে বুলি ভাবিছোঁ। আৰু একদম তাই মানুহজনী ৰঙা বগা যে একদম গোটেইজনী জিলিকি পৰিছে একেবাৰে। মই সেইটো ডিজাইনৰ এটা ল'ম বুলি ভাবি আছোঁ, কিন্তু একে ল'লে সি আকৌ ক'ব ন মোক চাই পিনে ল'লে এনেকৈ বুলি ক'ব। সেইটো কাৰণে আকৌ মই নাই লোৱা, কিন্তু সেইটো ডিজাইনৰ এটা ল'ম বুলি মই ভাবি আছোঁ। কিন্তু কেনেকুৱা হ'ব বাৰু এনেকুৱা এটা ল'ম যদি? ডিম্পি সেনেকুৱা নল'বি, কাৰণ একে ল'লে সি একদম হেৰি কৰিব ন, একে ডিজাইনৰ লৈছে এন গোটেই ৰাইজকে জনাব। তই সেনেকুৱা নল'বি বুজিছ নাই, এনেই তই বদনাম হৈ যাবি। তই বজাৰত চাই ল'ম আকৌ কেনেকুৱা ধুনীয়া কেনেকুৱা সেই ওৱান পিচে ল'বি বাৰু, কিন্তু চাই ল'বি কেনেকুৱা ৰঙৰ কেনেকুৱা ডিজাইন। কিন্তু একে নল'বি বুজিছ নাই, আজিকালি একে পিন্ধিলে হ'ল আৰু তই গোটেই বদনামৰ ভাগখিনিয়ে পাবি। কাৰণ সি আগত পিন্ধিলেই ন, তইতো পিছতে পিন্ধিবি। তই এতিয়া ইমান চবতে কিজানি আপলোড দিলেই।
তইতো আপলোড দিয়াটো নাই ন, তইতো পিছত দিবি। তোক যিমান হেৰি আগতে ল'লোঁ, তইতো যদি পিছত আপলোড কৰিলি ন, হৈ গ'ল আৰু তোৰে বদনাম হ'ব, কাৰণ তাক চাই পিনে লৈছে বুলি ক'ব। তই সেনেকুৱা নল'বি বুজিছ নাই। কেলৈ মোৰ আৰু এবাৰ হেৰিয়ৰ পম্পা আৰু হেৰিয়ৰ মোৰ মাজত এবাৰ সেনেকুৱা নহৈছিলে যে একে যে ড্ৰেছ হৈ গ'ল সৰস্বতী পূজাত, আৰু চবে কৈছে ইজনীয়ে সিজনীক চাই পিনে হেৰি কৰিছোঁ, এনেকৈ তেনেকৈ লাষ্টততো মোৰে বদনামটো হ'ল ন। ফটোটো যে মই পিছত আপলোড কৰিলোঁ, তইতো নিজে আছিলি ন, গমটো পাইছোঁ চাগে, কেনেকুৱা লাজ লাগিছিলে মোৰ। সেইটো কথা জানোতো, পূৰা শুনি আছিলোঁ ন এইটো কথা। তহঁতৰ দুজনীৰ মাজত হৈছিলে ন। মই কিন্তু কথাটো ইমান অভাৰ নল'লোঁ, কিন্তু শুনিছোঁ কোনোবাই কাৰোবাৰ নকল কৰিলে এনেকুৱা তেনেকুৱা, আজিকালি একো ডিজাইন কৰিব নোৱাৰে, হেয়াৰ ষ্টাইলটো কৰিলেও নকল কৰে বুলি কয়। তই আছিলি ন। তই বুলি ভবা নাছিলোঁ কিন্তু এইটো কথা। আমিওতো সেইটো ফটোকপিত আমিওতো কমেণ্ট কৰা নিচিনা হৈছিলে, এনেকুৱা তেনেকুৱা বুলি কৈ পিনে এনেই। তহঁতৰ কিন্তু কাৰ্টুন টাইপৰহে ফটো লগাইছিলে কিন্তু। তহঁতৰ নাম উল্লেখ কৰা নাছিলে কিন্তু তাত। তই আছিলি ন। সেই ভগৱান, তহঁতৰ কিন্তু এনেকুৱা পাব্লিক কৰি দিলে ন। ইছৰাম সেইটো কথা নকবি না দেৱী, এতিয়াও মোৰ লাজ লাগি থাকে, একদম মোৰ কিবা লাগি যায়, একদম বুকু ধপধপাই থাকে, পুৰি থাকে, মানে কাক মাৰোঁ কাক নেমাৰোঁ, কাৰোবাক যেন খুন্দিয়াই খুচুৱাই নাকত তেজ উলিয়াই দিম, এনেকুৱা যেন লাগে। আমি পিন্ধিছোঁ, আমাৰ হেৰি হৈছে, তাহাঁতৰ পিছত আমাৰ দুজনীৰ মাজত কাজিয়া হোৱা হ'লেও কথা এটা আছিলে, মোকেই বেছি হেৰি কৰি থাকে, মানে একদম কি কৰোঁ কি নকৰোঁ, মোৰ মাথা চাথা ঘূৰাই গ'ল। সেইটোতো হ'লে আহি পিনে ঘৰত আহিও মানে এনেকুৱা শুনিছোঁ, মানে ঘৰতো কোনে কৰি দিলে ক'ব নোৱাৰোঁ। আৰু আমাৰ মাৰ কথাটো জানোৱেই, কেনেকুৱা জনী উৰি ফুৰি আহে ন, একদম মানে মোক একদম এদাই কৰি দিছে আৰু সেইদিনাখন। মানে মোৰ সৰস্বতী পূজা মোৰ পিঠিতে পৰিলে আৰু বেছিভাগ জিভা ঘূৰ নোখোৱাকৈ দিছে ভুকুৰ একেবাৰে। মোৰ মানে একদম ক'ব নোৱাৰা হৈ গ'লো মই দিনটো, একদম মানে পালেই মছলাটো আৰু ষ্টাইল কৰি যাবি চালা মিছ সৰস্বতী। চালা গৈছিলি ন ষ্টাইল মিছ চবতছে ধুনীয়া হেৰি কৰি বুলি, একদম মানে একেবাৰে বেকলেছ পিন্ধি পিনে গৈছিলি না। পালেই মছলাটো বৰ বেছি ষ্টাইল হৈছিলে তহঁতৰ। তোৰ ঘৰত কোৱাজনীক অইন কোনো নহয়, ময়ে গম পালি চালা, তোৰ আগতে আছোঁ মই, গম পালি। চব যি কৰিবি ন চব তোমাৰ কমহে মই। কিনো ক'ম আৰু ন ডিম্পি, তই কিন্তু ওলাই আহিবি দেই, আমাৰ সিফালে বজাৰ কৰিবলৈ যাম, তই ওলাই আহিবি কিন্তু হেৰি কৰিবি। এতিয়া যাম দেই, বাই। সময় পালে যাম বাৰু, এতিয়া গৈ থাকোঁ ন, বাই, চি ইউ। তাকে লগ কৰিবলৈ আহিছিলোঁ যেনিবা মই, তাৰ লগ কৰিবলৈ যেনিবা মই এইফালে ৰাস্তা ফালে, মই সেইফালে যেনিবা বতাহ ল'বলৈ আহিলোঁ নদী কিনাৰত। এইবোৰ তাৰ হেৰি বাই চি ইউ কৈ থাকিব আহিছে। কিন্তু মৰাজনী বৰ ধুনীয়া হৈ গৈছে এজনী, কৈ দিলোঁ বৰ একেবাৰে বুকু ফুলি যাব নহয় তাৰ, ক'বলৈ নাই মই। আৰু পাৰিলে কৈহে দিম, গালবোৰ কি হৈছে বুকু তাই গোটেই ৰঙা চেনি পৰিছে, পেন পৰিছে এইবোৰহে কৈ দিম মই। বৰ বেছি এজনী নিজৰ বাহাদুৰিখিনি কথাহে কৈ থাকে। মই ইমান হেৰি কৰি থাকোঁ, তথাপিও মোৰ কথা এদিনো সি ভালকৈ নকয়, নকোৱাৰ আগত মোৰ কথা পেপে কি কৈ থাকিব, দেখিবলৈ মন নাযায়। আৰু মই তাৰ লগত বজাৰলৈ যাম চালা, মই তাৰ লগত যদি যাম মানুহে মোকে একদম হেৰিকৈ চাব, ক'ৰ পৰা এজনী চাকৰণী এজনী আহিছে বুলি ক'ব, আৰু ল'ৰাবোৰে অকল ইয়াতে চাব, মোক চাব নেকি, মোক চালা চাকৰণীজনী গোটেই বেগ ধৰা মানুহ বুলি ভাবিব চবে। ইয়াৰ লগত মই যাবলৈ নাই দেই, তাৰ লগত মই গৈ পিনে মই ইমেজ বেয়া কৰিবলৈ আছে। গোটেই একেবাৰে ইয়াৰ ধুনীয়াখিনি চবেই সেই চাই মোকে আকৌ ক'ব এইজনী ক'ৰ পৰা আহিছে।